এটা দিব লাইছো গাইজ হেল্ল' বন্ধুসকল মই উপকূল বৰ্মন মোৰ অসমীয়া ল'ৰা চেনেললৈ আপোনাক স্বাগতম জনালোঁ আহকচোন আমি কিছুমান আমেজিং টিপছ কৰি চাওঁ কি হয় কি বস্তুলৈ কি ট্ৰাই কৰিলে কি হ'ব পাৰে আহকচোন এতিয়া আমি বস্তুটো টিপছটো কেনেকুৱা ধৰণৰ কৈছোঁ আমি ঘৰত কিনাখন টাইলছ পায় ৰাইট এইখন এই টাইলছখন কিমানলৈ লুট ল'ব পাৰে আমিতো নাচাওঁ কেতিয়াও কিনিহে লৈ আহোঁ গতিকে টাইলছখনে কিমান লুট কৰে আমি এক্সপেৰিমেণ্ট কৰি চাওঁচোন কিমান ৱেট সহ্য কৰিব আমাৰ লগত আছে ইটা আমি 4টামান ৰখাইছোঁ লাগিলে আৰু আনি দিম আৰু টাইলছ দুখন আছে আমি কেনেকৈ আমি এপ্লাই কৰিম চাওঁ এখন টাইলছ আপুনি পেকেট খুব বেছি আপোনাৰ 5খন 6খন মানৰ পেকেট পায় 340 350 400 মানৰ লৈ যাব কিন্তু কিমানলৈ লুট ল'ব পাৰে আজি আমি টেষ্ট কৰি চাওঁচোন এয়া চাওক আমি দুটা ইটাৰ ওপৰত এখন টাইলছ দিলোঁ এতিয়া আমি টাইলছখন দিয়াৰ লগে লগে এই টাইলছখনৰ ওপৰত ফাৰ্ষ্ট আমি এটা দিলোঁ ধৰক আমি ইটাটো অলপ দূৰত ৰখালোঁ হ'ল ফাৰ্ষ্ট আমি এটা দিলোঁ ৰাইট ছেকেণ্ড ইটা দিলোঁ চাওক ছেকেণ্ড ইটা লুট লৈছে চাওক দেখিছে আপোনালোকে দেখি আছে সন্মুখত এখন টাইলছে কিমান লুট ল'ব পাৰে কিমান মিহি চাওক কিমান মিহি এখন পাতলা টাইলছ এখনে কিমান লুট ল'ব পাৰিছে আমি নেক্সট আৰু এটা ইটা দি চাম আমাৰ ইটাটো দিব লৈছোঁ আপোনালোকে চাই থাকক ৰেডি আপোনালোকৰ মানে কেনেকুৱা লাগে লুট ল'ব পাৰিব নে কমেণ্ট ছেকশ্যন কৰক কমেণ্ট কৰক লুট ল'ব লাগিব নালাগে চাওক এয়া দেখিছে আপোনালোকৰ লুট লৈছে কেনেকৈ এয়া মই এৰি দিছোঁ হাত চাওক এখন টাইলছে কিমানখিনি লুট ল'ব পাৰিছে মানে এবাৰ বুজা গ'ল যে টাইলছখন বহুত হেভিকৈ ভালকৈ বনোৱা গৈছে বুজি পোৱা গ'ল আহক আমি 4 নম্বৰ ইটাটো দিওঁ আপোনালোকৰ মানে কেনেকুৱা ৰ'বনে নৰয় চাওক 4 নম্বৰ ইটাটো দিছোঁ দিলোঁ অ' মাই গড চাওক চাৰিটা ইটা লৈছে অ' মাই গড চাওক 4টা ইটা লুট লৈছে কেনেকৈ পাৰিছে এখন সৰু টাইলছ মিহি টাইলছ মই আকৌ মিহি টাইলছখন দেখাব লৈছোঁ চাওক কিমান মিহি টাইলছ সৰু পাতলা টাইলছ 4টা ইটা লৈছে আৰু এটা দি চাম আমি ৰাইট আপোনালোকৰ মানে মই লাষ্ট বেছি ট্ৰাই নকৰোঁ এখন টাইলছ ভাঙিলেও ভাঙোঁ কিন্তু আপোনালোকৰ মই টেষ্ট কৰি দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ যে কিমানখিনি লুট ল'ব পাৰে আহক আমি আৰু এটা দি চাম বন্ধুসকল আমি দিলোঁ অলৰেডি 4টা ইটা দিয়া আছে আমি চাওঁ আৰু কিমানলৈ লুট ল'ব পাৰে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব পাৰে কিন্তু ঘৰত মাহঁতে এটা গালি খাব পাৰে গতিকে মই ট্ৰাই কৰাৰ কাৰণে আপোনালোকে ঘৰত ট্ৰাই নকৰিব এবাৰ মই টেষ্ট কৰি দেখাইছোঁ আমি আৰু ৰিটাৰ্ণ থোৱা আছে একবাৰ ট্ৰাই কৰি চাওঁ আৰু এটা দি চাওঁ আমি কি হয় ৰিজাল্টটো চাওক পৰিবনে ৰিক্সি সকলোখিনি চাই আছে আপোনালোকৰ মানে কেনেকুৱা ৰ'বনে নৰয় 5টা ইটা দিব লৈছোঁ চাওক এখন সৰু মিহি পাতলা টাইলছ মাটিৰ পাতলা টাইলছ এখনে কিমানলৈ লুট ল'ব পাৰে আমি চাওঁ আহক 5 নম্বৰ ইটাটো দিব লৈছোঁ গাইজ অ' মাই গড 5 নম্বৰ ইটাখনত হেৰি গ'ল বন্ধুসকল বহুত ভালকৈ ট্ৰাই কৰিলোঁ কেইটা পালোঁ আমি 5টা ইটালৈ এখন টাইলছে লুট ল'ব পাৰে চাওক সেই মিহি পাতলা টাইলছখনে গম পালে বস্তুটো গতিকে ভালকৈ আমি ফিনিচিং কৰিলে টাইলছখন বহুত ভালকৈ ফিটিং কৰিলে বহুত দিন লাষ্টিং কৰিব যিমানে ৱেট নথক বঢ়িয়াকৈ লাষ্টিং কৰিব সেইটোকে আপোনালোকক প্ৰমাণ কৰিবলৈ দেখাইছিলোঁ ঘৰত ট্ৰাই নকৰিব গতিকে নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকৰ নমস্কাৰ জয় হিন্দ